ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদ ডি ভোটাৰ এনআৰচিক লৈ প্ৰতিবাদ আমচুৰ ৰাজ্যজুৰি জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৰাজ্যৰ এনআৰচি উন্নীত কৰাৰ প্ৰক্ৰিয়াত একাংশ লোকক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ প্ৰতিবাদত সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই বাক্সাৰ শালবাৰীত আমচুৰ একাধিক সদস্যই ডি ভোটাৰৰ নামত একাংশ নিৰীহৰ লগতে কণ কণ শিশুকো হাৰাশাস্তি কৰাৰ তীব্ৰ বিৰোধিতা কৰি দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ডি ভোটাৰৰ নামত যে হাৰাশাস্তি কৰি আছে এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নীৰৱ ভূমিকা পালন কৰিছে গতিকে আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি আমচুৱে আজি গোটেই অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু প্ৰকৃত ভাৰতীয় লোকক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ বিৰুদ্ধে বাক্সাৰ খণ্ডিগড়ত এবিএমচুৰ শতাধিক সদস্যই দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৰঙিয়া গুৰেশ্বৰ সংযোগী পথ অৱৰোধ কৰি সীমান্ত আৰক্ষী হাই হাই অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হল বাক্সাৰ খণ্ডিগড় ভোটাৰসকলৰ নথিসমূহ পৰীক্ষা কৰি ভোটাৰ বুলি স্বীকৃতি দিয়া ভোটাৰসকলক আজি অসম চৰকাৰ তথা বিজেপি চৰকাৰে দিশ সজাই যিটো অমানৱীয় অত্যাচাৰ অমানসিক অত্যাচাৰ কৰি আছে সেই কাৰ্যক আমি এবিএমচিয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ শৃংখলাবদ্ধভাৱে চলি থকা এনআৰচিৰ কামত সীমান্ত আৰক্ষীয়ে হেঙাৰ হিচাপে থিয় দিয়াৰ অভিযোগ আনি নলবাৰী জিলা আমচুৱেও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ঠিক একেদৰে বঙাইগাঁৱতো ডি ভোটাৰৰ নামত সীমান্ত আৰক্ষীয়ে কৰা হাৰাশাস্তিৰ প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে ৩-৪ বছৰৰ শিশুৰ পৰা আদি কৰি আবাল বিদ্যা সকলো ৭১ৰ আগত অহা ভাৰতীয় নাগৰিকক যধে মধে বৰ্ডাৰ পুলিচৰ জৰিয়তে নোটিছ প্ৰেৰণ কৰি ডি লগাই এপ্লিকেটত পঠাই বিদেশী সজাই তেওঁলোকক এনআৰচিৰ পৰা বাদ দিয়াৰ কাৰণে যি চক্ৰান্ত ৰচনা কৰিছে তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে চৰকাৰক ধিক্কাৰ দিছোঁ মৰিগাঁৱৰ জাগিৰোডতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ উত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে চিৰাঙৰ বাসুগাঁও হুজাই ডবকা শোণিতপুৰৰ ঢেকীয়াজুলিকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমচুৰ প্ৰতিবাদকাৰী সদস্যসকলে ডি ভোটাৰ আৰু এনআৰচিৰ নামত নিৰীহক হাৰাশাস্তি কৰাৰ অভিযোগত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ